নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত বৰ্তমান হিটলাৰী শাসন চলি আছে আৰু অসমৰ হিটলাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ হিটলাৰৰ লগত তুলনা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ। অসমৰ হিটলাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এই মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে এদিন হিটলাৰো ভাবিছিল তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে, কিন্তু শেষত কি হ'ল সকলোৱে জানে। অসমত বৰ্তমান হিটলাৰী শাসন চলি আছে। অসমৰ উন্নয়নৰ সৈতে মোৰ পত্নী স্বদেশী নে বিদেশী সেয়া প্ৰাসংগিক নহয়। অসমত বৰ্তমান হিটলাৰী শাসন চলি আছে। ঔষধৰ দাম বঢ়াই জনতাক আকৌ মাধমাৰ সদাইছে মোদী চৰকাৰে। বিজেপিৰ দিনত ৰাইজ সুখত নাই, ৰাইজ দুখত আছে। চৰকাৰে ডাঙৰ ডাঙৰ কথা কয়, কিন্তু কামত এটা ডাঙৰ শূন্য। বিজেপি চৰকাৰৰ দিনতে চৰম দুৰৱস্থা চাহ শ্ৰমিকৰ। চাহ বাগিচাৰ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধি নকৰি বৃহৎ চাহ বাগিচাসমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰত নামিছে বিজেপি চৰকাৰ। মৰিয়নি চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে গৰজি উঠিল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি গুগল পে' ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। গুগল পে'ৰ লেনদেনত আপুনি অসুবিধাৰ সন্মুখীন হৈছে নেকি? যদি হৈছে তেন্তে এতিয়াই লিখি লওক এটা বিশেষ নম্বৰ। গুগল পে' ব্যৱহাৰকাৰীলৈ এটা বিশেষ হেল্পলাইন নম্বৰ জাৰি কৰিছে গুগল পে' কৰ্তৃপক্ষই। দেশৰ কোটি কোটি গুগল পে' ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। আপোনাৰ গুগল পে'ৰ লেনদেনত আপুনি অসুবিধা পাইছে নেকি? গ্ৰাহকৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গুগল পে'য়ে দিছে হেল্পলাইন নম্বৰ। লেনদেনৰ ক্ষেত্ৰত আপোনাৰ যিকোনো সমস্যাৰ সমাধান দিব এই হেল্পলাইন নম্বৰে। আপোনাৰ সমস্যা জনাবলৈ আপুনি যোগাযোগ কৰক টল ফ্ৰী নম্বৰ 180041901557 এই নম্বৰত। আৰু লগতে গুগল পে'ৰ হেল্প এণ্ড ফিডবেকত জনাব পাৰিব আপোনাৰ সমস্যা। উল্লেখযোগ্য যে আজিৰ দিনটোত বহু গুগল পে' ব্যৱহাৰকাৰী সন্মুখীন হৈছে হাৰাশাস্তিৰ। লেনদেনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে গ্ৰাহকসকল। আৰু আপোনাৰ সমস্যা অভিযোগৰ সমাধান দিব এই হেল্পলাইন নম্বৰে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এইবাৰ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অহা 7 এপ্ৰিলত হোজাই আৰু 8 এপ্ৰিলত লখিমপুৰত চলাব নিৰ্বাচনী প্ৰচাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ জৰুৰী খবৰ। অহা 8 এপ্ৰিলৰ পৰা মাৰ্চ মাহৰ দৰমহা লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। ৰাজ্যৰ বিত্ত বিভাগে এই সন্দৰ্ভত জাৰি কৰিলে বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, পুনৰ বিতৰ্কত ৰামদেৱৰ পতঞ্জলি। এইবাৰ ৰামদেৱক প্ৰচণ্ড ধমক দেশৰ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, সাজু থাকক শাস্তিমূলক ব্যৱস্থাৰ বাবে। এই সকিয়নি ৰামদেৱক। বিভ্ৰান্তিকৰ বিজ্ঞাপনক লৈ পতঞ্জলি আয়ুৰ্বেদৰ সহ প্ৰতিষ্ঠাপক ৰামদেৱ আৰু পৰিচালন সঞ্চালক বালকৃষ্ণৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। শীৰ্ষ আদালতে লগতে উচ্চতম ন্যায়ালয়ে ৰামদেৱৰ বিপক্ষে ব্যৱস্থা গ্ৰহণৰো সকিয়নি প্ৰদান কৰিছে। ইতিপূৰ্বৰ শুনানিৰ নিৰ্দেশনা অনুসৰি আজি আদালতত উপস্থিত থকা ৰামদেৱে বিনা চৰ্তে ক্ষমা প্ৰাৰ্থনা বিচাৰে যদিও শীৰ্ষ আদালতে ৰামদেৱৰ ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।
ন্যায়াধীশ হিমা কোহলি আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে লগতে পতঞ্জলীৰ ঔষধৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰে। পতঞ্জলীয়ে এলোপেথিত কোভিডৰ কোনো প্ৰতিকাৰ নাই বুলি প্ৰচাৰ কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কিয় চকু মুদি আছিল বুলি প্ৰশ্ন কৰে বিচাৰপীঠে। উচ্চতম ন্যায়ালয়ে বাবা ৰামদেৱ আৰু বালকৃষ্ণক অন্তিম সুযোগ প্ৰদান কৰি এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে 10 এপ্ৰিলত গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি ৰামদেৱ আৰু বালকৃষ্ণক আদালতত উপস্থিত থাকিবলৈও নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে ইতিপূৰ্বে যোৱা 27 ফেব্ৰুৱাৰীত শীৰ্ষ আদালতে ৰামদেৱ আৰু বালকৃষ্ণক পতঞ্জলীৰ ঔষধৰ বিভ্ৰান্তিকৰ তথ্য দিয়া সকলো ইলেক্ট্ৰনিক আৰু ছপা বিজ্ঞাপন তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছক ভোট দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ। মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে যদি আপোনালোকৰ আঁঠুৱা কম্বল লাগে তেন্তে কংগ্ৰেছক ভোট দিয়ক, আৰু যদি অৰুণোদয় আঁচনি লাগে তেন্তে আমাক অৰ্থাৎ বিজেপিক ভোট দিয়ক। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।